নমস্কাৰ বন্ধু বান্ধৱী সকল, প্ৰথমে মই অসমীয়া ৰাশিফল চেনেলত আপোনাক স্বাগতম জনালোঁ। ডেইলি ৰাশিফলৰ বাবে এই চেনেলটোক ছাবস্ক্ৰাইব কৰক। আজি মই এই ভিডিঅ'টোত ক'ম আজিৰ দিনটোৰ ৰাশিফল, এই 12টা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি 26 বহাগ আৰু ইংৰাজী তাৰিখৰ মতে 10 মে 2021। আজি সোমবাৰ, তিথি কৃষ্ণ চতুৰ্দশী। আজি কোনোবা ব্যক্তিয়ে জন্মগ্ৰহণ কৰিলে ইয়াৰ জন্ম ৰাশি হ'ব মেষ ৰাশি। এতিয়া মেষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। যোগাযোগত ভালেই দেখা যায়। বিদ্যাত সাধাৰণ আহুকাল আহিব। ঘৰুৱা কথাত পূৰ্বৰ তুলনাত চিন্তা কম। বন্ধুৰ পৰা খুব উপকৃত নহ'ব আপুনি আজিৰ দিনটোত। মেষ ৰাশিৰ আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং গেৰুৱা। এতিয়া বৃষ ৰাশি। বেপাৰ বাণিজ্যত থকাসকলে কিছু সুযোগ পাব আপুনি। প্ৰিয় সংগ, আৰ্থিক উন্নতি আদিৰ শুভ সংযোগ দেখা যায়। মনত সমালোচনাভাৱে দেখা দিব। বৃষ ৰাশিৰ আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং সোণালী। এতিয়া মিথুন ৰাশি। কিবা কিবি সংযোগত মজলীয়া ফল দেখা যায়। অৱশ্যে পূৰ্বৰ তুলনাত মানসিক দিশত উন্নত। কৰ্মস্থানত কিছু জটিলতা কমিব। বিদ্যাৰ্থীয়ে যত্ন লোৱাটো ভাল হ'ব আপোনাৰ আজিৰ দিনটোত। মিথুন ৰাশিৰ আজিৰ দিনটোৰ শুভ সংখ্যা 3 আৰু শুভ ৰং হালধীয়া। এতিয়া কৰ্কট ৰাশি। কাৰ্যক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব। ভবামতে 2-এটা কামত আগুৱাব আপোনাৰ আজিৰ দিনটোত। বন্ধু বান্ধৱৰ পৰা সম্বন্ধ অটুট থাকিব। বিদ্যাত প্ৰায় অনুকূল দেখা যায়। আৰু কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ শুভ সংখ্যা 3 আৰু শুভ ৰং ৰঙা। এতিয়া সিংহ ৰাশি। সাৱধানে দিনটো পাৰ কৰক। ফুৰা চকাটো সাৱধান হওক। ব্যয় বৃদ্ধি পাব আজিৰ দিনটোত। অৱশ্যে কোনোৱে সংগ সুখ কৰিব। পুৰণি স্মৃতিয়ে মনত ঠাই ল'ব পাৰে। কৰ্তব্যত অলপ দুশ্চিন্তা দেখা যায়। সিংহ ৰাশিৰ আজিৰ দিনটোৰ শুভ সংখ্যা 4 আৰু শুভ ৰং ৰঙা। এতিয়া কন্যা ৰাশি। বিশেষ জটিলতা নাই। পূৰ্বৰ কেইদিনৰ তুলনাত কৰ্মাদিত সুখ। আপোনাৰ দূৰদৰ্শিতা তথা নিষ্ঠাই আনৰ আদৰ পাব। দাম্পত্যত শুভ দেখা যায়। বিয়া বাৰুৰ কথা পতাসকলৰ প্ৰস্তুত হ'ব পাৰে আজিৰ দিনটোত। কন্যা ৰাশিৰ আজিৰ দিনটোৰ শুভ সংখ্যা 8 আৰু শুভ ৰং ৰূপালী। এতিয়া তুলা ৰাশি। ফৰকাল যেন অনুভৱ। শৰীৰৰ আমনিও কম পাব আজি। আৰ্থিকত হাতলৈ ধন অহাৰ পথ দেখিব পাৰে। ভৱিষ্যত বৰ্ষটোৰ বাবে আশাবাদী হ'ব পাৰে। বিদ্যাত কৰ্মস্থান। দাম্পত্যত পূৰ্বানুৰূপ। তুলা ৰাশিৰ আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং ৰঙা। এতিয়া বৃশ্চিক ৰাশি। দূৰ যাত্ৰাদিত বাধা। পুৰণা বছৰৰ স্মৃতিয়ে মনটোত মৃদু প্ৰভাৱ পেলাব। পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক। সংগ লাভ হ'লেও সাৱধান হওক আপুনি আজিৰ দিনটোত। খৰচ পাতি আৰু শৰীৰৰ চিন্তা ৰাখক। এতিয়া ধনু ৰাশি। কৰ্মক্ষেত্ৰত বিশেষ কাৰণত কোনোৱে উপৰুৱা ব্যস্ততাত ভুগিব। আনহাতে দিনটো পৰিষ্কাৰ থাকিব। শৰীৰৰ ভালেৰেই যাব আজিৰ দিনটো। বিদ্যাত বেয়া দেখা নাযায়। আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা 9 আৰু শুভ ৰং ৰঙা। এতিয়া মকৰ ৰাশি। মধ্যম দিন আৰু ব্যস্ততাৰে সময় ব্যয় হ'ব। কৰ্মত বাধা কম যদিও
নিশ্চিত নহ'ব। কৰ্তব্যত মনোযোগ ৰাখক। মকৰ ৰাশিৰ আজিৰ দিনটোৰ শুভ সংখ্যা 2 আৰু শুভ ৰং গেৰুৱা। এতিয়া কুম্ভ ৰাশি, আপুনি কিছু আশা দেখিব। শৰীৰেও আপোনাক কিছু সহায় কৰিব। ঘৰুৱাত মধ্যম প্ৰভাৱ দেখা যায়। আৰ্থিকত বাধা দেখা নাযায়। কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ শুভ সংখ্যা 7 আৰু শুভ ৰং হালধীয়া। এতিয়া মীন ৰাশি, প্ৰথমতে দিনটো খুব ভালদৰে যোৱাটো কঠিন হ'ব। এটা নহয় এটা আহুকাল থাকিব। অৱশ্যে গতানুগতিক কামত সিমান দুশ্চিন্তা নাথাকিব। ভ্ৰমণত মধ্যম ফল। আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা 4।